কিয়নো তেখেতসকলে যিখিনি সমালোচনা কৰিলে সেই সমালোচনাখিনিয়ে কিন্তু আজি আমি যিয়ে মঞ্জুৰি বিচাৰিছোঁ এই মঞ্জুৰিৰ প্ৰয়োজনীয়তা আৰু যথাৰ্থতাৰ সত্যক তেখেতসকলে প্ৰমাণিত কৰিলে। কিয়নো প্ৰায়ভাগে দেখিলোঁ তেখেতসকলে কৈছে যে আমাৰ ভেঞ্চাৰ স্কুলসমূহ প্ৰভিন্সিয়েলাইজেশ্যন হ'ব লাগে। আৰু আপোনালোকে যদি অলপ আগতে ভুৱন পেগু ডাঙৰীয়াই এই কথাটো উত্থাপন কৰিলে, আপোনালোকে যদি যি আমি ঘাটি মঞ্জুৰিৰ যিটো আমি প্ৰস্তাৱ আজি উত্থাপন কৰিছোঁ, সেই প্ৰস্তাৱত এটা শিতানত কিন্তু আমাক এই প্ৰভিন্সিয়েলাইজেশ্যন কৰিবৰ বাবে শিক্ষকসকলক যি বেতন দিব লাগিব সেই বেতনৰ বাবে প্ৰয়োজনীয় ধৰণে আমি বিচাৰিছোঁ। গতিকে মই অনুভৱ কৰোঁ, মই আশা কৰোঁ যে আপোনালোকে যিহেতু আপোনালোকেও বিচাৰিছে যে ভেঞ্চাৰ স্কুলবিলাক প্ৰভিন্সিয়েলাইজ হওক, মই আপোনালোকক এটা মাথো তথ্য দিব বিচাৰিছোঁ। আমি এতিয়ালৈকে আপোনালোকে জানে আমাৰ এলিমেণ্টাৰী এডুকেশ্যনত প্ৰাথমিক বিভাগত আমাৰ 1,16,473 গৰাকী নিয়মীয়া শিক্ষক আছে। 41,534 গৰাকী আমাৰ কণ্ট্ৰেকচুৱেল, তেখেতসকল ষ্টেট পুলত হ'ব পাৰে বা SSৰ অন্তৰ্ভুক্ত হ'ব পাৰে, তেখেতসকল আমাৰ ইয়াত কাম কৰি আছে। আমাৰ প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা হৈছে 47,818খন। আৰু আমি 2016 চনৰ পিছত, কিয়নো প্ৰায়ে কোৱা হৈছে যে শিক্ষকৰ নিযুক্তি দিয়া হোৱা নাই, নিযুক্তি দিয়া হোৱা নাই, কিন্তু আপোনালোকে জানি হয়তো সুখী হ'ব যে 2016 চনৰ পিছত আমি 13,023 গৰাকী ৰেগুলাৰ শিক্ষক আৰু 19,640 গৰাকী কণ্ট্ৰেকচুৱেল টিচাৰক আমি এপইণ্টমেণ্ট দিবলৈ সক্ষম হৈছোঁ। মই ভাবোঁ যে এখন চৰকাৰে ইমান কম সময়ৰ ভিতৰতে ইমান সংখ্যক শিক্ষকক নিযুক্তি দিয়াৰ আগতে হয়তো এনেকুৱা দৃষ্টান্ত নাই। আৰু আজি আপোনালোকক মই জনাব পাই সুখী হৈছোঁ যে এই মঞ্জুৰি যদি আমাৰ গৃহীত কৰা হয়, তেতিয়াহ'লে আমি 5,295খন প্ৰাইমাৰী স্কুলক, আমাৰ প্ৰাথমিক বিদ্যালয়ক আমি প্ৰভিন্সিয়েলাইজ কৰিবলৈ সক্ষম হ'ম। কিয়নো প্ৰভিন্সিয়েলাইজ কৰাৰ মূল কথাটোৱে হৈছে প্ৰভিন্সিয়েলাইজ এখন স্কুলক আমি কৰি দিলোঁ, প্ৰভিন্সিয়েলাইজ কৰাৰ পিছতে শিক্ষকসকলক বেতন দিয়াৰ কথাটো আহিব। আৰু এই বেতন দিব যদি লাগে তেতিয়াহ'লে আমাক এই অতিৰিক্ত পুঁজিৰ প্ৰয়োজন হৈছে। মাননীয় অধ্যক্ষ মহোদয়, বিভিন্নজনে বিভিন্ন বিষয় উত্থাপন কৰিছে। মই এটা এটাকৈ সকলোৰে প্ৰত্যেকটো তেখেতসকলে উত্থাপন কৰা বিষয় এটা এটাকৈ মই যাব খোজা নাই, কিন্তু থুলমূলকৈ